নমস্কাৰ বিৰান ব্লগছ এভৰিথিং ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বীজৰ পৰা কিদৰে পুলি গজাব, মানে কিদৰে আপুনি গুটিৰ পৰা পুলি পচাব তাকে ক'বলৈ গৈ আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক এটা কৰিব, কিবা যদি কম বুলি ভাবিছে মোক কমেণ্ট এটা কৰিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। বহুত দিন হ'ল মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। একচুৱেলি মোৰ বিশেষ প্ৰব্লেমৰ কাৰণে মই এইটোত সন্মুখীন হ'ব লগা হ'ল, আৰু আজি মই এই ভিত্তিত এটা মই ভিডিঅ' আপোনালোকলৈ বনাই পিনে দেখাবলৈ গৈ আছোঁ কিদৰে আপোনালোকে গুটিৰ পৰা গছ প্ৰস্তুত কৰিব। পোনপ্ৰথমে আপুনি মাটি ল'ব লাগিব, যিটো মাটি আপুনি বাৰীৰ মাটিৰো হ'ব পাৰে বা পথাৰৰ মাটিৰো হ'ব পাৰে, আৰু সেই মাটিখিনি আপুনি মিহি কৰি গুড়ি কৰি 5 বা 6 দিনমান আপুনি ভাল ৰ'দত শুকুৱাব লাগিব। মানে কেঁচা মাটি বা তিতা মাটিত আপুনি কেতিয়াও বীজ নলগাব, তাত আপোনাৰ অলপ অসুবিধাৰ সন্মুখীন হ'বলৈ দেখা পাব পাছত। আৰু মই এইদৰে মাটি ল'লোঁ, আৰু দেখিছে শুকান গোবৰ লৈছোঁ, যিহেতু কেঁচু সাৰ অলপ আমাৰ ইয়াত পাবলৈ অলপ প্ৰব্লেম হয়, আৰু শুকান গোবৰো অলপ অসুবিধা হয়, কিন্তু শুকান গোবৰ পালোঁ। তাত মই তেনেকৈ অলপ শুকান গোবৰ ৰাখিছিলোঁ। আৰু এইটো হ'ল আপোনাৰ কোকোপিট বুলি কয়, যিটো নাৰিকলৰ বাকলিৰ পৰা বনোৱা হয়। আপোনালোকে এইটো বজাৰত উপলব্ধ পাব। আৰু এটা ফাংনিচাইড ইউজ কৰিব, যিটো একচুৱেলি মই ইউজ কৰোঁ, প্ৰায় এইটোৱে ইউজ কৰি আহিছোঁ, যিটো চাফ বুলি কওঁ। এই ফাংনিচাইডটো আপোনালোকে গম পাইছে ইয়াৰ কাম কি কেনেকুৱা ধৰণৰ, তথাপি মই কৈ দিছোঁ। এই ফাংনিচাইডটোৱে আপোনাৰ ইয়াত থকা ভেঁকুৰ নাশক হয়। ভেঁকুৰত মাটিত যিবিলাক ভেঁকুৰ থাকে, যিবিলাক ভেঁকুৰে আপোনাৰ বীজটোক পাছলৈ অসুবিধাৰ সন্মুখীন নহয়, কিবা মাৰি পেলোৱাত বা গেলি যোৱাত অন্য ধৰণৰ কিছুমান প্ৰব্লেমত, মানে তেখেতে এই চাফ যিটো ফাংনিচাইড সহায় কৰে। এইদৰে আপুনি কিমান বীজ লগাব, মানে আপুনি কিমান পৰিমাণৰ বীজ লগাব তাৰ ওপৰত আপুনি ডিপেণ্ড কৰি পিনে মাটিটো আপুনি এনেকৈ এইদৰে গামলা এটাত বা যিকোনো ধৰণৰ টুকুৰিত আপুনি ল'ব পাৰে। লৈ পিনে এইদৰে মাটি ল'ব, তাত আপোনাৰ যিটো কোকোপিট নাৰিকলৰ বাকলিৰ যিটো গুড়ি সেইটো মিক্স কৰিব, আৰু মাটি নাৰিকলৰ বাকলি তাৰ অনুপাতে আপুনি গোবৰৰ যিটো সাৰ শুকান গোবৰ সেইটো আপুনি ইউজ কৰিব পাৰে। ধুনীয়াকৈ ইউজ কৰি লৈ আপুনি গোটেইখিনি মিক্স কৰিব। আপুনি কিমান গুটি ৰুব, কিমান গুটি পচাব তাৰ ওপৰতে আপুনি বস্তুটো চাই পিনে মাটিখিনি আপুনি বনাব পাৰে। মই কোৱাৰ দৰে যিমান পাৰে আপোনালোকে শুকান গোবৰ, মাটিটো শুকান, আৰু কোকোপিটটো যিমান পাৰে আপুনি অকণমান ৰ'দত দিলে ভাল। আৰু এইদৰে যিটো ফাংনিচাইড চাফ ফাংনিচাইডটো আপুনি এইদৰে মিক্স কৰিব পাৰে। ইয়াৰ যিটো গুণাগুণ আপোনাক অলৰেডি মই ক'লোৱেই, আৰু আগতেও মই ইয়াক ইউজ কৰি দেখাইছোঁ। ভোজ জলকীয়া পুলি ৰুওঁতে কিদৰে মই ইউজ কৰোঁ সেইটো আপোনালোকক দেখাইছোঁ। এইদৰে আপুনি ধুনীয়াকৈ গোটেইখিনিক মিক্স কৰি পাছত আপুনি কি বীজ লগায়, কেনেকুৱা ধৰণৰ বীজ লগায়, তাকে লৈ আপুনি ইয়াৰ কামবিলাক আৰম্ভ কৰিব পাৰিব। এইদৰে দেখিছে মই মিক্স কৰি লৈছোঁ, আৰু মোৰ যিমান পুলি আছে, আপোনাৰ জলকীয়া পুলিয়ে হওক, অন্য ধৰণৰ লাও পুলিয়ে হওক, ৰঙালাও পুলি হওক, জাতিলাও পুলি হওক, তেনেকুৱা ধৰণৰ পুলিবিলাক চব মই এইদৰে পচাইছোঁ। আৰু দেখিছে আপোনালোকে মই ডিছপ'জেল গ্লাছটো এইদৰে বিলেটে 2-3 ছাইডত কাটি দিছোঁ, তল ছাইডত, যাতে যেতিয়া আমি ইয়াত ৱাটাৰিং কৰিম, পানী ঢালিম, তেতিয়া যাতে পানীবিলাক তাত ষ্টক হৈ নাথাকে। আৰু যিটো পুলি তাৰ পৰা গজি ওলাব, সেই পুলিটোৱে কিমান পানী লাগে সি নিজে সেইটো শোষণ কৰি ল'ব, আৰু অভাৰ পানী হ'লে পুলিটো মৰি যোৱাৰ সম্ভাৱনা থাকে। সেইদৰে মই কৰি আছোঁ, আপোনালোকে দেখিবলৈ পাই আছে। এইদৰে মই ৰঙালাওৰ গুটি 2টা লৈছোঁ, আৰু চটপটিৰ গুটি 3-4টামান লৈছোঁ। দেখিছে আপোনালোকে ৰঙালাও গুটিটো মই কিদৰে দিছোঁ আপোনালোকক দেখাই দিছোঁ, আৰু কৈও দিছোঁ যে ৰঙালাও গুটিৰ যিটো মুখখন, যিটো গজালি ওলোৱাৰ যিটো মুখ হয়, তাত অলপমান বগা ফুট এটা থাকে, সেইটো আপুনি ওপৰলৈ কৰি দিব, আৰু গুটিটো যেতিয়া আপুনি গুজি দিব তাৰ ওপৰত অলপ শুকান গোবৰ ধুনীয়াকৈ লাহেকৈ ছটিয়াই দিব। ঠিক তেনেদৰে ছেইম আৰু এটা মই ডিছপ'জেল গ্লাছ তলৰ ফালে কাটি লৈছোঁ। ইয়াত মই চটপটি গুটি দিম, আপোনালোকক দেখাইছোঁ, কিন্তু মোৰ চটপটি 20-25 জোপামান আছে বৰ্তমান, আৰু ৰঙালাও আছে 3-4 জোপামান, কিন্তু মই এইদৰে পচাইছিলোঁ, যাৰ ফলাফল মই পাই আছোঁ। আৰু ভৱিষ্যতলৈ মই সেই ৰঙালাও আৰু চটপটিৰ যিটো গুণাগুণ যিখিনি পালোঁ, তাৰ ফল যিখিনি পালোঁ আপোনালোকক ভিডিঅ' কৰি নিশ্চয় দেখাম। আৰু এইদৰে মই চটপটি গুটিকেইটা দিলোঁ,
তাৰো ছেম পদ্ধতি ইউজ কৰিছোঁ। মুখকেইখন ওপৰলৈ কৰি দিছোঁ আৰু অলপ গোবৰ, শুকান গোবৰ ওপৰত ছটিয়াই দিছোঁ। তো আপোনালোকক দেখাই আছোঁ এইদৰে মই বৰ্তমান সময়ত যিটো গৰমৰ ছিজন, এই ছিজনত মই এইদৰে লাই শাকো কৰি চাইছিলোঁ। লাই শাক কিদৰে হয়, কেনেকৈ হ'বনে নহয় তাকে ট্ৰাই কৰি চাইছিলোঁ, কিন্তু হৈছে। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে, এইবিলাক জলকীয়া পুলি পচোৱা হয়। এইবিলাক বগৰী গুটিৰ পৰা পুলি পচোৱা হয়। বগৰী, আপোনাৰ গোলনেমু, কমলাৰ পুলি, কিন্তু কমলাৰ পুলিবিলাক অলপ পাতবিলাক ৰঙা পৰি গৈছে। এইকেইদিন মানে গৰমৰ প্ৰভাৱটো অলপ বেছি হোৱাৰ বাবে এইটো বস্তু দেখিবলৈ পোৱা গৈছে। তাৰ পাছতো মই এইদৰে ধনিয়া কৰিছোঁ। এইখিনি ধনিয়া মই অলৰেডি উঘালিলোঁ, সেইখিনি হৈ গ'ল। আৰু ইয়াৰ পাছত মই এইবিলাক অলপ মৰাপাত দিছোঁ। পুনৰ মই ধনিয়াও দিছোঁ, আপোনালোকে দেখিলে অলপ আগত। এইদৰে মৰাপাত দিছোঁ, এইদৰে কৰিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো লাইক এটা কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।